আজি বৰ গৰম পৰিছে বৰ গৰম পৰিছে অ' ৰতনৰ মাক বোলো হেৰ' তোৰ চাহ বনাই হ'ল নে অ' সোনকালে আহ আকৌ অ' এনেকৈ হ'লে আজি বজাৰ কৰিবি আৰু আজি বৰ গৰম লাগিছে দে হানিলে কোনোমতে তেওঁ হওক হওক কৃষ্ণ কৃষ্ণ খৰি খোপাহে যি জ্বলিবকে নোখোজে আপুনি চাহকণ খাই সোনকালে বজাৰৰ পৰা আহক পিছে বজাৰৰ পৰানো কি কি আনিব লাগিব কচোন বিশেষকৈ চাউল কমি আহিছে আপুনি পাৰিলে 2-3 কেজিমান লৈ আহিব আৰু আলু পিয়াজ কেইটামান আনিবলৈ নাপাহৰিব হ'ব দে পিছে মোৰ সেই বজাৰ কৰা মোনাটো লৈ আহিবি পিতাই তই বজাৰলৈ বুলি ওলালিয়ে নেকি পাৰ যদি মোক যোৱাৰ আগতে টকা এশমান দি থৈ যাওঁ নেকি হেৰ' তোকনো মই সদায় সদায় এই পইচাবোৰ ক'ৰ পৰা দি থাকো কচোন বাৰীখনৰ যি 2-এটা নেমু টেঙা অমিতা যি এটা পাওঁ সেই তাকে বেছি কৰি পেটৰ ভাতকেইটা মোক ওলাই আছো হেৰ' এতিয়া তয়ো পঢ়া শুনা কৰা শেষ হ'ল গতিকে তয়ো কিবা এটা কৰা কথা চিন্তা কৰ এইটো লওক ৰাম কৃষ্ণ কৃষ্ণ বাৰু মই এতিয়া গৈ থাকো দে হ'ব যাওক মা মা পিতাৰ বৰ কষ্ট হৈছে ন মা এই বয়সতো যে বাৰীৰ বস্তু বিক্ৰী কৰি উপাৰ্জন কৰি আমাক খুৱাই আছে আচলতে এইটো বয়সত মইহে তহঁত দুইটাক ঘৰত বহুৱাই খুৱাব লাগিছিলোঁ কিন্তু কি কৰিবি ক মা সেই নিষ্ঠুৰ ভগৱানে যেন মোক সেইখিনি সুবিধা নিদিলেও কি কৰিবি বোপাই এই সকলোবোৰ ভগৱানৰে ইচ্ছা ভগৱানে যিহেতু আমাক দুখ ৰাখিব বিচাৰিছে আমি দুখতেই কটাব লাগিব তেতিয়া আৰু চিন্তা কৰি লাভ নাই ভিতৰলৈ আউসীৰ পাছত যেনেকৈ জোনাক নামি আহে আমাৰ ঘৰতো অন্ধকাৰৰ পাছত পোহৰ নামি আহিব দেউতাই এই বুঢ়া বয়সত টকা উপাৰ্জন কৰি খোৱাটো মই চাই থাকিব নোৱাৰো মা ময়ো এদিন টকা উপাৰ্জন কৰিম মা ময়ো টকা উপাৰ্জন কৰিম শিখৰ এটা দিয়াচোন হেল্ল' ছাৰ হয় মই অমৰে ক'লোঁ অসমৰ পৰা কি কৈছে ল'ৰা লাগে ঠিক আছে হয় নতুন ফেক্টৰীৰ কাৰণে ন ঠিক আছে আপুনি চিন্তা কৰিব নালাগে মই কেইজনমান ল'ৰা লৈ পেলাই পৰহিলৈ গৈ আছোঁ আপুনি নিশ্চিন্ত থাকক ৰাখোঁ তেন্তে ঠিক আছে অমৰ দা আপুনি কেতিয়া আহিলে ৰতন পিছে তোৰ খবৰ কি আৰু কচোন তই কি কৰি আছ এতিয়া কিনো কৰিম কোৱাচোন
অমৰা BA পাছ কৰা আজি 2 বছৰ মানে হ'ল আজিও এটা চাকৰি যোগাৰ কৰিলোঁ হয় দে কি কৰিবি আৰু দুখীয়া পিতাই বাৰীত কাম বন কৰি পেটৰ ভাত মুঠি মোকলাই যিটো সময়ত মই মোৰ মা দেউতাক খুৱাব লাগিছিল সেইটো সময়ত এতিয়া মই তেখেতসকলৰ খাই থাকিবলগীয়া হৈছে আপুনি মোক কিবা এটা কৰি দিয়ক ছাৰ হ'ব দে তই চিন্তা নকৰিবি বুজিছ তই এটা কাম কৰিবি তই পৰহিলৈ ওলাই থাকিবি তোক আমাৰ ফেক্টৰীলৈকে মই লৈ যাম শুনিছ মই এতিয়া আহোঁ দে চাহ নি দে পিছে মালতী আমাৰ এই ৰতন কি ঘৰত নাই নেকি অ' সিনো কোনদিনাই এইখিনি সময়ত ঘৰত থাকে আপুনিয়ে কওকচোন সনাতন দাইটি অ বহিছে মই দেখোন এই আছোন বহ এই মালতী এই খাওতকৈ চকীখন আনি দেচোন আৰু এইটোও লৈ যাওঁ হো তুমি বহাচোন পিছে সনাতন দাইটি আপোনাৰ গা মোৰ ভালে আছে বুঢ়া বয়সত কিনো ভাল আৰু আছো আৰু যেনে তেনে পিছে শুনিছিলো তই বোলে বাহিৰত আছিলি পিছে কচোন কেতিয়ানো আহিলি পিছে মই আপোনাৰ অহা 20 দিন মানে হ'ল গম পাইছে পৰহিলৈ যামগে পিছে ৰতনক দেখা নাই ৰতন ক'ত গ'লনো তাৰ কথানো আৰু কি কবি অমৰদা আপুনি আহিলে এয়া তোমালোকে কথা পাতা মই তোমালোকলৈ চাহ আনো হ'ব দিয়ক যাওক পিতাই এইবাৰ মই ভাবিছোঁ অমৰদাৰ লগত ময়ো যাওঁ নেকি বিদেশলৈ বুলি কাম কৰিবলৈ তই বাহিৰলৈ যোৱাত মোৰ কোনো আপত্তি নাই কিন্তু বাহিৰলৈ যাবলৈতো বহুতখিনি পইচা লাগিব হয় দিয়ক অমৰ বোপা চাহ খোৱা ৰতন তোকো ইয়াতে দিছো হেৰি আপুনি অকণ এইফালে আহকচোন অমৰ বোপা তহঁত দুটাই কথা পা মই সাউতকাৰ ভিতৰৰ পৰা আহোঁগৈ দেই হয় যাওক ঐ তই চাহ একাপ খাই লৈচোন খাই ল পিছে অমৰদা মই টকা 1000 মান মই গোটাব পাৰিম পিছে বাকী টকাখিনি ৰতন মই এটা কথা ভাবিছোঁ এই আইতাৰে মাৰক দি যোৱা বহুদিনীয়া সেই পুৰণাকলীয়া চেইন এডাল আছে সেই চেইনডালকে বন্ধকত দি কিমানখিনি টকা পাওঁ মই যোগাৰ কৰি আনিম বাৰু দে নাই পিতাই তই সেইডাল চেইন দি মোক বাহিৰলৈ পঠিয়াব নালাগেও লাগিলে মই নাযাওঁ দাইটি আপুনি এইবোৰ কি কৰিব ওলাইছে আপুনি আইতাৰ দিনৰ চেইন বন্ধকত দি তাক আপুনি পঠাব নালাগে যিখিনি টকা বাহিৰলৈ যাবলৈ লাগে সেই টকাখিনি তাক মই দিম আপুনি চিন্তা কৰিব নালাগে পিছত দৰমহা পালে বাৰু আপোনালোকে লাহে লাহে মোক পইচাখিনি ঘূৰাই দিব তই এটা কাম কৰিবি তই পৰহিলৈ কাপোৰ কানি চব ৰেডি কৰি ৰাখিবি মই আহিম আহি পেলাই তোক লৈ যাম তই টকা পইচা একো চিন্তা কৰিব নালাগে তোৰ যোৱা গোটেইখিনি দায়িত্ব মোৰ তই খালি সোনকালে ওলাই কৰি ৰেডি হৈ থাকিবি পৰহিলৈ মই আহিম আহি পেলাই তোক লৈ যাম ঠিক আছে মই আহোঁ দিয়ক এতিয়া হ'ব মই পাপা অমৰদা মইতো এতিয়া নতুন ইয়াতে গতিকে আপুনি মই অথনি দিয়া চিঠিখন আৰু টকাখিনি ডাকঘৰত পোষ্ট কৰি দিব ঠিক আছে হ'ব দে মই ডাকঘৰত চিঠিখন পোষ্ট কৰি দিম কৃষ্ণ 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 ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ
অ' ৰতনৰ মাক মোলৈ পানী এগিলাচ লৈ আছো ন। পানী ল। হা পানী আনিলি দে। ল হেৰি আপোনাৰ কিবা হৈছে নেকি? এই দুদিন কিবা চিন্তাত থকাৰ নিচিনা লাগিছে। সি যোৱা আজি এমাহেই হ'ল। সি আজি অতদিনে ক'ত বা আছে, কি বা খাইছে, এই কথাবোৰকে মই চিন্তা কৰি আছোঁ। আজি এমাহে সি চিঠি এখনো দিবলৈনো বা তাক খবৰ এটা হোৱা নাই নে? সি যোৱা এমাহ হৈছেহে, আপোনাৰনো চিন্তা কৰিবলৈ হ'লেই নে? এতিয়া এনেকৈ বহিয়েই থাকিবনে? বজাৰৰ পৰা আহিবগৈ। হ'ব, তই এতিয়া চিন্তা কৰি থাকিব নালাগে। মই সেই বজাৰৰ পৰাই আহোঁ। ৰতনৰ মাক শুনিছনে? এয়া চাচোন, আমালৈ সেই ৰতনে চিঠি আৰু টকা পঠাইছে। হেৰি, এনেকৈনো আৰু কিমান দিন মন মাৰি থাকিব? কপালত যিটো লিখা আছিল সেইটোতো হ'বই। আৰু জানো কিবা মন মাৰি কিবা লাভ আছে? পৃথিৱীত এনেনো নোহোৱা বেমাৰ এডাল আহিল, যাৰ কাৰণে কোনো এটা বাহিৰলৈ ওলাই যাব নোৱাৰাত পৰিল। এনেকৈ হ'লে এই আমাৰ নিচিনা এই দুখীয়া মানুহবোৰ কেনেকৈনো চলি থাকোঁ বাৰু? তই কচোন। সনাতন, তই বোলো সনাতন। সেই তই ঘৰতে আছ হ'ব। তই আহিলি। এই দেশৰ এই পৰিস্থিতিত তোৰ ঘৰত বহি নাথাকি আৰু ক'ত যাবি? পিছে মই আকৌ তোৰ ওচৰলৈ বিশেষ কাৰণ এটাতে আহিলোঁ। বাৰু আছো না, আগতে ইয়াতে বহি ল, তাৰপিছত তোৰ কাৰণটো শুনিম দে। বহিছোঁ। এতিয়া কচোন, কি কাৰণেনো তই আহিলি? পিছে তই চৰকাৰে দিয়া সাহায্যখিনি পাইছনে বাৰু সনাতন? চৰকাৰৰ পৰা দিয়া সাহায্য ক'তা? মইতো এই কথা গমেই পোৱা নাই। তই একো গমেই পোৱা নাই পোৱা? ক'ৰ পৰা গম পাবি? তই আৰু মই চৰকাৰৰ সেই সম্পৰ্কীয় সেই দালালবিলাকক তলত দিয়া নহয় বুজিছ? চৰকাৰে আমাক বস্তুবোৰ দিওঁতে ঠিকেই দিয়ে বুজিছ। সেই চৰকাৰ তলতীয়া সেই দালালহঁতে আমাৰ বস্তুবোৰ নি পেলাই সিহঁতৰ দখলত ৰাখে বুজিছ। চৰকাৰে সাহায্য পঠিয়াই দুখীয়া ৰাইজৰ কাৰণে। পিছে তোৰ মোৰ নিচিনা এসাঁজ খাই এসাঁজ নেখাই থকা মানুহে সাহায্য নাপায় বুজিছ তই? ক'ৰ পৰা পাবি? ক'ৰ পৰা পাবি? তোৰ মোৰ নিচিনা মানুহবোৰৰ সেই বস্তুবোৰ দুগুণ মূল্যত বিক্ৰী কৰি তোৰ সিহঁতৰ পকেটকেইটা গৰম নকৰিলে সিহঁতৰ জানো আৰু ৰাস্তা আছে? তই কচোন, সিহঁতৰ বাৰু ৰাস্তা আছেনে? একো উপায় নাই সিহঁতৰ। সেইকাৰণে মই কি ভাবিছোঁ জানানে? মোৰ এই হাত দুখন আৰু মোৰ এই বাৰীখনে মোৰ একেবাৰে ভৰসাৰ স্থল। খুব ভাল কাম কৰিছ, ভাল কথা। এই দেশৰ এই পৰিস্থিতিত তোৰ লগতে তোৰ ওচৰ চুবুৰীয়া মানুহখিনিৰো সহায় হৈছে তোৰ বাৰীখন বুজিছ? বৰ ভাল কথা। তই এতিয়া মই যাম দেই। হে ভগৱান,
তুমিনো আমাক আৰু কিমান শাস্তি দিয়া। দিনক দিনে ৰতনে পঠোৱা টকাখিনিও শেষ হৈ আহিছে। ময়ো লাহে লাহে বেমাৰী হৈ আহিছোঁ। এতিয়া এই অৱস্থাত মইনো বাৰু কেনেকৈ ঘৰখন চলাওঁ? হেৰি, এই বেমাৰী দেহাৰে কিয়নো এইবিলাক কথা চিন্তা কৰি আছে? দৰকাৰ হ'লে ময়ে মানুহৰ ঘৰত দিন হাজিৰা কৰিম, আৰু তাকো যদি কৰাৰ সুবিধা নাপাওঁ আমি লঘোণেই থাকিম। ৰতনৰ মাক, এতিয়া এইদৰে চিন্তা কৰি হাত সাৱটি বহি থাকিলে নহ'ব। এইদৰে বহি থাকিলে ৰাতিলৈ ভাত খাবি ক'ৰ পৰা? ইফালে যি সাঁচতীয়া ধন আছিল সেয়াও দিনক দিনে শেষ হৈ গৈছে। এনেকৈ অশান্তিত জীয়াই থকাত থাকি সোনকালে মাৰি নিজে ৰক্ষা পাওঁ। ইফালে ৰতনৰো একো খা খবৰ নোপোৱা হ'লো। সেয়া মই আপোনাক কৈছিলোঁ নহয়, এনেই কিছুমান কথা চিন্তা কৰি থাকিব নালাগে। চাওঁ উঠকচোন, এতিয়া ভিতৰতে অলপ জিৰণি ল'ব। বহুত হেল্ল' ছাৰ, কি ৰতনৰ হত্যা হৈছে? কিন্তু কেনেকৈ ছাৰ? কি তাক কোনোবাই মাৰি পেলাই থৈছে? ঠিক আছে তে আপুনি আহি আছে ন ছাৰ? ঠিক আছে, আপুনি তেন্তে লৈ আহক। ঠিক আছে দিয়ক, মই তাৰ ঘৰত গৈ পেলাই খবৰটো দিওঁ। আপোনালোক আহক, চাৰিআলি পালেহি মোলৈ ফোন এটা কৰি দিওঁ। ঠিক আছে, হ'ব দিয়ক। হেৰ' অমৰ, তই দৰ্জা বন্ধ কৰিছ যে, ক'বলৈ যাৱ নে কি? মনেশ্বৰ কোৱা, আপুনি আহিলে? পিছে মই সনাতন দাইটি ঘৰৰ পৰা আহোঁ। আজি পুৱাই বৰ বেয়া খবৰ এটা শুনিলোঁ, গম পাইছেনে? বেয়া খবৰ? কিনো বেয়া খবৰ? কচোন মোক। এই আমাৰ যে ৰতন ঢুকাল নহয় আজি। ৰতন ঢুকাল? কেনেকৈ? তাক কোনোবাই কোম্পানীত মাৰি পেলাই থৈছে। বৰ বেয়া কথা হ'ল। এই সনাতনেও এতিয়া এই ৰতনৰ দুখত ভাগি পৰিব, বুজিছ? হয় দিয়ক, মোৰ যে সাহসেই হোৱা নাই, গম পায়নে, সিহঁতৰ ঘৰত গৈ পেলাই খবৰটো দিয়াত। ব'লক নহ'লে আপুনিও মোৰ লগতে যাব। ব'ল বোপাই, ব'ল। ব'লক। ৰতনৰ মাক, যোৱা ৰাতি মই বৰ বেয়া সপোন এটা দেখিছোঁ। সপোনটো দেখাৰ পৰা মোৰ মনটো বৰ বেয়া লাগি আছে। আৰু আজি ৰাতিপুৱাৰ পৰা খাউৰিতেও বৰ কলকলাই আছে। কিবা বিপদৰ সংকেত নাহিলে ৰক্ষা। ৰাতিপুৱাই কিনো অমংগলীয়া কথাবোৰ কৈ আছে? মানুহ দুৰ্বল হ'লে এনেকুৱা সপোন দেখেই, আৰু কাউৰীয়েতো কা কৰেই। কোনো বিপদৰ সংকেত নাহে। আপুনি মিছাতে চিন্তা কৰিছে। সনাতন দাইটি। ককাই দিয়ক। আৰু আমাৰ উপায় দেখোন, দুয়ো ক'ৰ পৰা ওলালেহি? তহঁত দুটা আছোন আৰু বহি। নাই নবহো দে, আমি কিবা বিশেষ খবৰ এটা দিবলৈহে আহিছোঁ। অমৰ, বিশেষ খবৰ? অমৰ, আমাৰ ইয়াৰ কিবা খবৰ পাইছা নেকি? মানে বৰ বেয়া খবৰ এটা আছে। কি বেয়া খবৰ? নাই মানে ৰতনৰ কিবা বেমাৰ আজাৰ হৈছে নেকি? নাই মানে ৰতনৰ বেমাৰ আজাৰ মানে
হেৰ কি হৈছে নকওঁ কিয়? ৰতনৰ কি হৈছে? ৰতনক কোনোবাই মাৰি কোম্পানীত পেলাই থৈছে অ'। নাই ৰতনৰ একো হ'ব নোৱাৰে। এইবোৰ চব মিছা কথা। এইবোৰ চব মিছা কথা। আপুনি নাকান্দিবচোন। আপুনি যদি এনেকুৱা কৰে মোৰ কি হ'ব ভাবকচোন। হয় দেও সনাতন, তই ধৈৰ্য ধৰচোন। মানে তাক আনি আছে, আমি সৎকাৰৰ যোগাৰ কৰিব লাগিব। সেইটো কি হ'ল উপায়? চাওঁ ৰতন, তই এবাৰ মোক দেউতা বুলি মাত। ৰতন বুকুতে খুলিয়াই মৰমে কান্দিছে।